Hello everyone, welcome to my channel. আজি হৈছে জন্মাষ্টমী আৰু আমি সকলোৱে ঘৰত জন্মাষ্টমী পালন কৰিলে। এতিয়া বাজিছে গধূলি 6টা আৰু আমি যাম হৰিকৃষ্ণ মন্দিৰলৈ। তাত জন্মাষ্টমী অলপ ডাঙৰকৈ সেলিব্ৰেট কৰে। আপোনালোককো কিমান পাৰো দেখাব চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি হৰিকৃষ্ণ মন্দিৰলৈ যাই আছো, যাই পাম আৰু বেছি টাইম নালাগে। তো আমি আহি পালো আৰু ওপৰত য'ত লাইটিংছবোৰ দেখা পাইছে তাতে মন্দিৰটো আছে। ময়ো আজিয়ে প্ৰথম আহিছোঁ, তো মই ইমান ভালকৈ নাজানো, তথাপি আপোনালোকক কিমান পাৰো দেখাব ট্ৰাই কৰিম। এইটো মন্দিৰটো দেখাত বহুত ধুনীয়া আৰু আজি যিহেতু জন্মাষ্টমী সেইকাৰণে ইয়াতে ডেক'ৰেশ্যন কৰি দিছে, তো আৰু বেছি ধুনীয়া দেখা হৈছে। এয়া মন্দিৰৰ ভিতৰৰ ফালে দেখাত বহুত ধুনীয়া, কিন্তু ইয়াতে বেছি টাইম থাকিব নোৱাৰিলোঁ। আজি যিহেতু জন্মাষ্টমী মানুহ বহুত হৈছে, সেইকাৰণে মানুহবোৰক বেছি টাইম থাকিব দিয়া নাই ভিতৰত। ইয়াতে এনেকৈ শ্ৰীকৃষ্ণৰ মূৰ্তিটো লৈ আৰতি কৰা হৈছে। এতিয়া এনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো মানুহকেইজনে কান্ধত তুলি লৈছে আৰু এনেকৈ গোটেই মন্দিৰটোৰ চাৰিওফালে ঘূৰাব। ইয়াৰ পিছত আমি ঘৰত আহিলোঁ আৰু কিবা পৰ্ব বাকী আছিল যদিও আপোনালোকক দেখাব নোৱাৰিলোঁ। বাকী যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাব। মানুহবোৰক বেছি টাইম ভিতৰত থাকিব দিয়া নাই, সেইকাৰণে আমি বাহিৰত ওলাই আহিলোঁ। আৰু এইজনী হৈছে মোৰ সৰু মামী। ইয়াতে ৰাধা কৃষ্ণক ঝুলনাত বহাই থৈ দিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো হিট কৰিব নাপাহৰিব।